আজি আপোনালোকৰ মাজত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। কলপচলা বহুতে বেলেগ বেলেগ ধৰণে ৰেচিপি বনাই খায় আৰু ময়ো তেনেকৈ খাওঁ, কিন্তু কলপচলাৰ গুণাগুণৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু কলপচলাৰ ৰসৰ বিষয়ে বহুত কম মানুহে জানে। যিসকলেতো জানে আৰু যিসকল নাজানে সেইসকলৰ বাবে আজিৰ মোৰ ভিডিঅ'টো। কলপচলাৰ ৰস যদি আমি খালী পেটত ৰাতিপুৱাই যদি আমি খাওঁ, তেতিয়া আমি কিডনী ষ্টোনৰ পৰা বাচি থাকিব পাৰোঁ। আমি প্ৰত্যেক দিনা নাখালেও যদি আমি মাজে মাজেও খাই থাকোঁ, তেতিয়াও আমি সেই বেমাৰৰ পৰা দূৰত থাকিব পাৰোঁ। আহিছোঁ সেই কলজোপাৰ পৰা আপোনালোকে ৰসখিনি কেনেকৈ উলিয়াব। কলজোপা কাটাৰ পিছত মাজৰ অংশত অলপ কাটি ল'ব। কাটাৰ পিছত এখন কাপোৰ লৈ চাফা এখন কাপোৰ ল'ব। কাপোৰ লোৱাৰ পিছত সেইখিনি ধুনীয়াকৈ বান্ধি ৰাখিব আৰু নেক্সট দিন মানে সন্ধিয়া কাটিলোঁ, তাৰ ৰাতিপুৱাই সেই পানীখিনি উলিয়াই আপোনালোকে খালী পেটত খাব। আৰু সেই পানীত আপোনালোকে অলপ নেমু ৰসো দিব পাৰে, দুটোপালমান, বা চেনিও দিব পাৰে। নিদিলেও একো নাই, কিন্তু দিও খাব পাৰে। সেই ৰসখিনিয়ে আপোনালোকক বহুতখিনি বেমাৰৰ পৰাও দূৰত ৰাখিব। সেয়েহে কলপচলাৰ ৰস খাওক, বহুত বেমাৰৰ পৰা মুক্ত হৈ থাকক।